Hello friends, it's me Sangita channelলে আপোনালোকক স্বাগতম জনাইছো। আজি আমি যাম ভঙাগড়ত থকা Roodraksh shopping mallত। Oh god, ইমান দীঘল ট্ৰাফিক জেম। গধূলি সময়ত এই ৰ'ডটোত এনেকুৱা প্ৰায় হয়েই। আমি আহি পালো Roodrakshত। আহকচোন ভিতৰলৈ যাওঁ, কি দেখা পাওঁ। আমি সোমাম Pantaloonsলে য'ত Roodrakshত আছে। যে ধুনীয়া ড্ৰেছেছ আছে ইয়াতে, ফ্ৰকবোৰো বহুত ধুনীয়া, নিউ কালেকশ্যন আহিছে। শ্বপিং মলত আহিলে কাপোৰবোৰ দেখিলে এনেকুৱা লাগে গোটেইকেইটা লৈ যাওঁ নেকি। আপোনালোকৰ এনেকৈ নালাগেনে বাৰু? কমেণ্টত জনাবচোন। হৈছে ইলেক্ট্ৰিক চিৰি, কি কয় নামটো মই বৰ ভালকৈ নাজানো, বাট আপোনালোকে দেখিব পাৰিছে। এইটো মই প্ৰথমবাৰ উঠোঁতে খুব ভয় খাইছিলোঁ, বাট এতিয়া মই ভয় নকৰোঁ। আহকচোন ওপৰলৈ যাওঁ। সৰু মাইকী ভণ্টি মাইনাহঁতৰ কাৰণে সৰু চেণ্ডেল আপোনালোকৰ যদি কিনিবলগীয়া আছে ইয়াতে আহিব পাৰে। খুব ধুনীয়া কালেকশ্যন আছে। এইখিনি হৈছে মেন্সৱেৰৰ। ইয়াতে ডেকা বুঢ়া সকলো মানুহবোৰৰ কাৰণে চাৰ্ট, পেণ্ট, জিন্স সকলো বস্তু আছে। এইফালে আছে কোন ল'ৰা ছোৱালী ড্ৰেছেছ। এতিয়া আমি ওলাই যাওঁ পেণ্টালুন্সৰ বাহিৰলৈ। ইয়াতে আৰু শ্বপিং কৰিব লাগে বহুতকেইটা দোকান আছে। আমি আজি নাযাওঁ, আমি এতিয়া ওলাই যাম বাহিৰলৈ। ওলাই আহিলোঁ Roodrakshৰ পৰা। এতিয়া আমি যাম বিগ বজাৰলৈ, যিটো একেবাৰে কাষতে আছে। কিছুমান ঘৰুৱা সামগ্ৰী কিনিব আছে, আহকচোন যাওঁ। এইখন হৈছে ভাঙাগড়তে থকা বিগ বজাৰ।
আহকচোন ভিতৰলৈ যাওঁ। বিল দিলোঁ। মই শ্বপিং কৰা বস্তুবোৰ আপোনালোকক দেখুওৱা নহ'ল। শ্বপিং কৰা হৈ গ'ল, এতিয়া মই গৈ আছোঁ ঘৰলৈ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব প্লিজ।